বাল্যবিবাহ শিশু শ্ৰমিক সমাজৰ ব্যাধি এই ব্যাধি দূৰ কৰিবলৈ তামাৰহাট থানা গাঁওৰক্ষী সভাগৃহত সজাগতা সভা ৱৰ্ল্ড ভিশন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় শিশু সমন্বিত এখন সজাগতা সভা তামাৰহাট অঞ্চলৰ আশাকৰ্মী গাঁওৰক্ষী সম্পাদক গাঁওবুঢ়া অংগনবাদী ৱৰ্কাৰ আদিক লৈ এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় সভাত শিশু শ্ৰমিক বাল্যবিবাহ শিশুক যৌন নিৰ্যাতন আদি বিষয়ত বিতংভাৱে আলোচনা কৰা হয় হৰিৰহাটৰ পৰা আব্দুল মতলেবৰ ৰিপোৰ্ট এনি এক্সপ্ৰেছ 30 CVA Citizen Voice and Action ইনিশিয়েল মিটিং মানে আমাৰ ভিডিপি লগত গাঁওবুঢ়াৰ লগত আৰু আমাৰ আশাকৰ্মীৰ লগত এই তামাৰহাট অঞ্চলৰ মানে গুটিমান ইণ্টেলেকচুৱেলৰ লগত আমি মিটিং কৰিছোঁ ভিজিটটো একচুৱেলি যাতে চাইল্ড প্ৰটেকশ্যন আমি ভিজিট ইণ্ডিয়া NGOটো হ'ল মানে চাইল্ড প্ৰটেকশ্যন কৰি আছোঁ শিশু সুৰক্ষা চ' 18 years তলত যাতে ইয়াত বাল্য বিবাহ নহয় আৰু যদি চাইল্ড মানে লেবৰ নহয় ছেক্সুৱেল এজাল্ট যাতে নহয় এইবিলাক আমি মানে চাই আছোঁ যাতে এনেকুৱা কাম যাতে এই তামাৰহাটত যাতে নহয় এইবিলাক আমি সজাগতা কৰি আছোঁ সজাগতা হ'ব আমার মেইন উদ্দেশ্য হল মানে চাইল্ড ম্যারেজ মানে চাইল্ড ট্রাফিকিং মানে বহুত হয়ে আছে না চাইল্ড ট্রাফিকিং হয়ে আছে এবার চাইল্ড লেবার এইবোৰ মানে বন্ধ কৰিব লাগে সেইকাৰণে আমাৰ প্ৰতিখন গাঁৱৰ মানে তামাৰ মানে জিপিৰ প্ৰতিখন গাঁৱৰ ভিডিপি মেম্বাৰ তারপরে অঙ্গনবাড়ী ওয়ার্কার আশাকর্মী এইবিলাকক মাতি আনি পেলাই এটা সজাগতা সভা কৰিব যাতে এইবিলাক মানে সোনকালে একটা মানে বন্ধ কৰিব পাৰি আর NGO হয় NGO আমাৰ ৱৰ্ল্ড ভিজন ইণ্ডিয়া চাইল্ড প্ৰটেকশ্যনৰ বিষয়ে কাম কৰে